এয়া মই আজি আপোনাৰ অসমৰ এবিধ বনৌষধি মেছন দৈ শাকৰ বনোৱাৰ পদ্ধতি দেখুৱাম। এয়া মেছন দৈ শাক মোৰ বাৰীতে আছে, চিঙি এয়া ধুই লৈছোঁ। পেটৰ যিকোনো অসুখৰ কাৰণে বহুত ভাল, আৰু তাৰ লগত নিমখ আৰু মেছন দৈ শাকেদি এবিধ খাদ্য প্ৰস্তুত কৰিব পৰা যায়। তেল খালে তেল ইউজ দিব পাৰিব, মই তেল ব্যৱহাৰ নকৰাকৈ বনাম। এয়া মই মেছন দৈ আহাৰ প্ৰস্তুত কৰিবলৈ গেছত কেৰাহীখন গৰম কৰিছোঁ। এতিয়া কেৰাহী গৰম হৈছে, তাতে মই ছিঙি থোৱা মেছন দৈখিনি দি দিছোঁ। অতি কোমল বস্তু, মই নাকাটাকৈ দিছোঁ, প্ৰয়োজনীয় বুলি ভাবিলে কাটি ল'ব। মোৰ শাকৰ পৰিমাণ চাই সৰু চামুচৰ এচামুচ নিমখ দিছোঁ। এয়া গলি আহিছে, অলপ সময় ঢাকনখন দি থ'ব। 1 মিনিটৰ পিছতে মই ঢাকন খুলি চাইছোঁ, কমি আহিছে। পানী আছে তেনে দি দিব। অসমীয়া থলুৱা আহাৰৰ ভিতৰত বনৌষধিৰ এবিধ শাকে পেটৰ বাবে বৰ ভাল। এনেদৰে আৰু 2 মিনিট থ'ব, ঢাকনখন দি দিব। এয়া সিজি আহিছে। গেছটো অফ কৰি দিব। এনেদৰে আপোনালোকে মাত্ৰ 2বিধ বস্তুৰে প্ৰস্তুত কৰা খাদ্যবিধ খাই চাবচোন। ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু প্লিজ ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব।